কৰাই নাই ফোন এটা কৰি লওঁ নহ'লে ইজনীয়ে মোক এতিয়া মাৰিবহেও কোনে ফোন কৰিছে চাওঁচোন ফোনটো বাজিছে যে হেল্ল' ভলকা কি কৰিছা কোৱা নাই এনেই কিনো কৰিবা আৰু তোমাৰ কথা ভাবি বিচনাতে শুই আছো ৰবা দে অলপ হেৰি কৰি আছ কি হেৰি কি হেৰি নহয় মানে হেৰি মানে মই ওলাই যাওঁ অলপ তই ঘৰতে থাকিবি ক'তলৈ যাবি দেখিছনে মানে এই উদ্ধনি বা কম্পিউটাৰ দায়িত্ব এডোখৰ ৰৈ থাকিবলৈ ক'লে আহিবই পৰা নাই ইফালে হাবিতলীয়া ৰাস্তা মাজে মাজে যাবলৈ ভয়ো লাগে ইমান দেৰি হ'ল আহিয়ে পোৱাহি নাই তই ইয়াত ৰৈ থকা বহুত দেৰিয়ে হ'ল নেকি এই মোৰ শান্তি নাইকিয়া হ'ল মানে এই ছোৱালীজনী দিন নাই ৰাতি নাই যেতিয়াই তেতিয়াই অকল মুঠতে ল'ৰাৰ লগত কথাকে পাতি থাকে মোৰ শান্তি নাইকিয়া হ'ল ব'ল 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 মুলুকা দায়িত্ব খবৰ এটা লৈ আহোঁগে ব'লক সোনকালে যাওঁ ব'লক যিহে হাবিতলীয়া ৰাস্তা বাঘে বখলিয়াব নহ'লে দেখিছনে বাৰু এই দুখ পোৱাৰ পৰা মই অকণো ওলাই যাব পৰা নাই ইমান ডেকা হেণ্ডচাম ল'ৰাটো মই ঘৰত থাকিবলগীয়া হৈছে কি যে হ'ব বুৰুকি চাহ একাপ দিবি ৰাস্তাত মাল খাই আহি থাকোতে গাড়ী এখনে মহতিয়াই নিলে ভাল পাইছো অলপ কিনো কবি মোৰতো একদম টিঙিচকে মাৰেগে বাৰু তহঁতি অহাৰ কাৰণে বহুত ভাল লাগিলে দেই নাই এতিয়া চাহ খাবলৈ সময় নাই আপোনালোকৰ যি হাবিতলীয়া ৰাস্তা বাঘে বখলিয়ালে হ'লেই আৰু যাওঁ বনাবলৈ কৈছিলো ইমান দেৰি বনাবই পৰা নাই হ'ব যা তেতিয়া